Dibrugarh. I love Dibrugarh. Hello বন্ধুসকল গুড ইভিনিং গুড মৰ্নিং গুড আফটাৰনুন আশা কৰোঁ সকলোৱে ভালে আছে তো আজি আমি প্লান কৰিছোঁ আৰু এটা ঠাইত গৈ আহোঁ টিংৰাই চাৰিআলি টিংৰাই চাৰিআলি এই চিধা আপোনাৰ ডিব্ৰুগড় ইফালে দুলীয়াজান ইফালে দুলীয়াজান আৰু বন্ধুসকল আমি পালোঁ এতিয়া লাহোৱাল আমি গৈ আছোঁ এতিয়া ক'ত ডিব্ৰুগড় লাহোৱালৰ পৰা আকৌ চাগে 10 কিলোমিটাৰমান আছে চাগে নাজানো আৰু দেই তিনিচুকীয়া এইফালে যায় আৰু ডিব্ৰুগড় এইফালে যায় আমি এতিয়া ডিব্ৰুগড় ফালে গৈ আছোঁ আমি চাগে এতিয়া বাইপাছ পাম আৰু এইফালে গাড়ী গৈ আছে তো আমি বাইপাছ পাম চাগে বাগান ট্রি গার্ডেন ওয়াও ঠান্ডা ঠান্ডা ভাল লাগিছে যেহেতু আলহী ঘৰত গৈ আছোঁ তো মিঠাই চিঠাই অলপ লৈ লওঁ ন আমি ক'ত সোমাইছোঁ মধুবন চাগে মিঠাই বিস্কুট লৈ ওলালোঁ আৰু এইখন আছিলে মধুবন তাৰপৰা গৈ আছোঁ এতিয়া তো আমাৰ ডিব্ৰুগড় ট্ৰিপটোত কি হয় নাজানো আৰু জাষ্ট ছাৰপ্ৰাইজ আহি গৈছোঁ কিন্তু কাইলৈহে মেইন প্লান আছে আমাৰ শিৱসাগৰ যোৱা এতিয়া লগৰটো ঘৰত চাগে গৈ আছোঁ আমি এইটো জন্মিং খনিকৰ চাৰিআলি ডিব্ৰুগড় জন্মিং তাৰ কাষতে মধুবনখনত আমি ল'লোঁ খনিকৰ চাৰিআলিৰ পৰা চকিডিঙি যোৱা ৰাস্তা যিটো আছে মিলন নগৰ হৈ তো সেইখিনিতে আমি আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অসমৰ তেখেতৰ ঘৰটো পালোঁ সৰ্বানন্দ সোণোৱাল ছাৰৰ ঘৰৰ আগেৰে যাব লাগে সেইটো ৰাস্তা তো বলক আমি সোমালোঁ এতিয়া লক্ষীনগৰত খাব নাই লগা বহি আছে এতিয়া আছোঁ ৰূপমৰ দগী চাবলৈ বান্ধি আছে নাই আছে ন বান্ধি আছে ন লাগে ভাই তুমিও ভয় কৰা এই এনেকুৱা ফুকি থাকিলে ভয় লাগিবই ন আহিগে ষ্টেচন কোনফালে আছে ডিব্ৰুগড় টাউন অঁ টাউনটো অঁ এইটো কি ষ্টেচন কয় বাণীপুৰ ষ্টেচনতে ৰখে ৰাজধানী চাজধানীবোৰ চাহ তাহ খাই ওলাই আহিলোঁ আৰু আমাৰ ৰূপমে ড্ৰাইভ কৰি আছে আমাক ক'ত ফুৰাই ৰূপমে জানে আৰু এতিয়া আমাৰ ঋষি হাই ঋষি কি খবৰ বাইকখন ভালকে হাতটো মিলোৱা এইজন আমাৰ ঋষি থাকিব ন হ'ব পাৰে শুনিছা নাই বগীবিল যোৱা হ'ব পাৰে বগীবিল যোৱা হ'ব এইফালে থাকক ক'ত থ'ম না মোৰ মতে এইফালে থৈ দিলে ভাল আছিল নেকি আমাৰ চাইডটো এই তাত ভৰাই দিছোঁ ব'লা অঁ তালৈ তাল লৈ লওঁ এইটো ভাল কৰিছে চাওক ৰাস্তাৰ মাজত পূৰা গছটো নাকাটাকৈ ৰাস্তাটো বনাইছে যে সেইটো ভাল হৈছে ডাঙৰ আহি গ'ল ঋষি এইজনীয়ে মোৰ জীৱনসংগী এইটো ঋষি চিনাকি কৰি দিলোঁ আৰু এওঁলোকে মানে নাযায় এতিয়া মন্দিৰলৈকে এওঁলোকে কিবা এটা কাৰণ ইয়াতে থাকিব তো আমি গৈ আহোঁ ভিতৰৰ পৰা তাৰপিছত লগ পাই আছে তো আমি চাকি লৈ আছোঁ আৰু এই বাইদেউৰ পৰা এইটো মন্দিৰ
আমি এতিয়া মন্দিৰটোত সেৱা চেৱা কৰিলোঁ মানে সেৱা চেৱা কৰি এতিয়া ওপৰত গৈ আছোঁ আৰু ধুনীয়া লাগিছে যে মন্দিৰটো আহিব চবে মন্দিৰৰ কাষত আছোঁ আৰু সেৱা কৰিলোঁ ভাল লাগিছে মন্দিৰটো আহি এইটোৱে মেইন মন্দিৰটো আৰু ডিব্ৰুগড়ৰ বাইপাছৰ কাষত আছে মন্দিৰটোত কোনোবা যদি কেতিয়াবা আহে ভাল পাব আহি বহুত এতিয়া বেলেগ এটা মন্দিৰত গৈ আছোঁ কাষৰ মানে ইয়াতে বহুতকেইটা মন্দিৰ আছে ন একেলগে তো বেলেগ এটাত গৈ আছোঁ আৰু মেইন মন্দিৰটো হ'ল এইটোৱে মেইন মন্দিৰ সেইফালৰ পৰা এণ্ট্ৰেঞ্চ আছিলে আৰু বহুতকেইটা মন্দিৰ আছে ৰামজি কা দৰবাৰ লক্ষ্মী মন্দিৰ নৱগ্ৰহ টেম্পল কেনেকুৱা মন্দিৰটো পুৰী জগন্নাথ মন্দিৰ এইটো গণেশ মন্দিৰ আৰু এটা মন্দিৰ আছে এইটো বাকী আছে আমি সেৱা কৰা বাকী বহুত সেৱা কৰা হৈ গ'ল আৰু তো আমাৰ সেৱা কৰা হৈ গ'ল এতিয়া আমি যাব লৈছোঁ আৰু এইটো মন্দিৰৰ পৰা তো নেক্সট আহিম আকৌ কেতিয়াবা জব বোলাবা আয়েগা আজি ছাৰপ্ৰাইজিংলি আমাৰ হৈ গ'ল আমি বহুত দিন প্লান কৰি আছিলোঁ আহিমকৈ আজি মিলি গ'ল तो बोलो मेरे साथ चलते बनो तो हम दिखाएंगे अगला प्लान क्या है अभी तक तो कोई प्लान नहीं है अगर जो भी प्लान है ना अगर सरप्राइज प्लान होता है ना तो वो सही रहता है मंदिर आके बहुत अच्छा लगा तो आप लोग भी विजिट कीजिए कभी डिब्रूगढ़ का बिल्कुल बाईपास के सामने ये हाईवे है बाईपास जो सामने दिखाई दे रहा है ये जो बाइक जा रहा है ये हाईवे है तो उसका बिल्कुल नज़दीकी है मंदिर तो नेक्स्ट प्लान की आसे नाजानो एतिया रूपमे की कहि रूपम किबा प्लान আছে নেকি আৰু নেক্সট প্লান তোমালোকে যি কোৱা আৰু এতিয়া আমি যাব নেকি এতিয়া বগীবিল হল নে নহল আমাৰ ঋষি আমাক দেখুৱাই আছে আৰু আমাক কষ্ট কৰি আছে চাৰিআলিটো কি নাম এইটো চুকাফা চাৰিআলি বন্ধুসকল আমি এতিয়া গৈ আছোঁ বগীবিল আমাক ৰূপমে আনিলে বগীবিল ফালে ফুৰাবলৈ থেংকছ ন' প্ৰব্লেম থেংকছ দেই অঁ বহুত ফুৰালে ভাই আমি যদি অকলে আহিলোঁ আহি একো নুফুৰিলোঁ মানে নহ'লে হয় মানে বগীবিল চাগে ওপৰে যায় ন অঁ ওপৰে যায় আমি এতিয়া বগীবিলৰ ব্ৰিজৰ ওপৰত নাযাওঁ আৰু তলেৰে আহি আমি এটা বস্তু বিচাৰি আছোঁ দোকানত মানে খাটি মহৰ দৈ ক'ত পায় তো সেইটো বিচাৰি আছোঁ কাষৰ বোলে টিঙৰ দোকানত পাম হয়নি কি বনাই আছে যাদৱ পাই ক'ত অঁ সেই টিনৰ দোকানখনত হেনো মহৰ দৈ পায় আমি সেইটো এতিয়া সুধিম ইয়াত পাম নে মহৰ দৈ পাব পাৰা দেই এইখনে ব্ৰিজ টাইমত পাইছোঁ ধুনীয়া লাগিছে ধুনীয়া লাগিব ৱাও এনেকৈ সেইখন হেনো কাঞ্চনজংঘা এইফালে এতিয়া বগীবিলৰ তলত বগীবিল ব্ৰিজখনৰ তলত এইটো এইখনেই আছে বগীবিল আৰু এইফালে নদীটো আছে আৰু এই সেইটো দেখা পাইছে নহয় সেইটো হ'ল গৈ থকা জাহাজটো কাঞ্চনজংঘা এইফালৰ পৰা আহিলোঁ আৰু এইফালে ডিব্ৰুগড় আৰু সেইটো পাৰত আছে আমাৰ ধেমাজি ওপৰতে গাড়ী গৈ আছে নাই দেখা চাগে আপোনালোকে মোৰ কেমেৰা কোৱালিটি যিহেতু বেয়া সকলোৱে ফটোশ্বুট কৰি আছে আৰু लेकिन हम लोग का कैमरा खराब है भाई क्या बोलेंगे এইখন দেখিছেনে এইখন কাঞ্চনজংঘা গৈ আছে আমাৰ কাঞ্চনজংঘা ৱাও কেনেকুৱা ফিলিং কেনেকুৱা
থ্যাঙ্কস টু ৰূপম এণ্ড ঋষি চ' নহয় লাইটটো চেঞ্জ হৈ আছে চেঞ্জ হৈ আছে ন এতিয়া ব্লু হ'ল অলপ পিছত লাইটবোৰ বেলেগ কালাৰ হৈ যাব আৰু দেই তো ওপৰে গাড়ী গৈ আছে আৰু এই সেইখন গাড়ী এইফালে খোজকাঢ়ি যাওঁ তলেৰে ট্ৰেইন যায় আমাৰ শৰাইঘাট ব্ৰিজৰ নিচিনাই গুৱাহাটী থকা তো তলেৰে শৰাইঘাট ওপৰে এইবোৰ গাড়ী যায় ওলাই দিলোঁ আৰু এই বগীবিলৰ পাৰৰ পৰা এতিয়া আকৌ যাওঁ ডিব্ৰুগড়ৰ ফালে তো আজি এইখিনি আছিলে মোৰ প্লান বেছি একো প্লান নাই তাৰমানে একো প্লানেই নাছিলে একচুৱেলি আমাক ৰূপমে ঘূৰালে ভাল লাগিল বহুতখিনি বন্ধুসকল আমি এতিয়া হ'লোঁ ৰিটাৰ্ণ বগীবিলৰ পৰা এইটো নাইট ভিউ ওপৰেৰে যায় বগীবিল ব্ৰিজত ৱাও আমি আছোঁ ইয়াত এতিয়া ফুটিয়া মাৰ্কেট বজাৰত যা তা যাম তাৰ কাৰণে বজাৰলৈ কল কৰিছোঁ আৰু অলপ কি চাই আছে চকী টিং ইটো চকী ডিঙি ডিং চকী চৰি ডিঙি কোৱাত ভুল হৈ গৈছে মোৰ এতিয়া আমি গৈ আছোঁ মিলন নগৰৰ ফালে ডিব্ৰুগড় আই লাভ ডিব্ৰুগড় এতিয়া গৈ আছোঁ মিলন নগৰ এই চিকেন বিচাৰি বিচাৰি ঘূৰি ফুৰিছোঁ চিকেন কিনি আছে ট্ৰেভেলিং ব্লগাৰ এইটো যে ব্লগাৰ মানে চিকেনো দেখায় হাঁহো দেখায় আৰু মাছো দেখায় তেনেকুৱা মানে এইটো যে আমি আছোঁ এতিয়া ক'ত মিলন নগৰ এজন চিকেন লৈ চিনিটো পাইছে মই যে স্পেচিয়েল গেষ্টজন যে আহিছিলোঁ যে এইজন কিমান ওখবেই 6 ফুট মানুহ মিলন নগৰ চিকেনৰ দোকানসমূহত আছোঁ আৰু হাঁহি দিয়া চোনো চোনো হাঁহি দিয়া ভিডিঅ' কৰিছে এনেকৈ দেখাই দিয়া এইটো হ'ল আমাৰ কপিলৰ জুনিয়ৰ নমস্কাৰ কি নাম আছিলে চুনু চুনু তাইৰ ঘৰটোৰ নাম চুনু এই আচল নামটো কোৱা এনেই তাইৰ নাম নিত্যা বৰা এইটো কপিলৰ জীৱন সংগী মই কপিল আৰু বাকী এয়া আমি এতিয়া ভাত খাব লৈছোঁ তো ভাত চাত খাই উঠি যাওঁগৈ আৰু ভাত খাবলৈ লৈছোঁ আমি দেই চকীডিঙিৰ পৰা ৰাইট চাইডে ল'ম আমাৰ হোটেল পাম আমি খানা চানা খাই আহিলোঁ লগৰটো আধালৈকে ড্ৰপ কৰিব আহিলে তাকো বাই বাই চাই বাই দিলোঁ কালি আকৌ লগ পাম তাক তো আহি গ'লোঁ আৰু কাইলৈ চাওঁ ক'ত যোৱা হয় কাইলৈ ক'ত যোৱা হয় চাওঁ আপোনালোকে চাব পাব নেক্সট পাৰ্টটোত বলক কৈ থাকক তলত আমাৰ লগত ডিব্ৰুগড় দুলীয়াজানে আহে আৰু দুলীয়াজানত থাকি ডিব্ৰুগড়টো পাহৰিয়ে গৈছোঁ আমি পালোঁ চকীডিঙি এতিয়া ডিব্ৰুগড় আমি চাই থাকক এতিয়া আমি দোকান এটাত ৰখাইছোঁ পাণ খাম পাণ মাংস খাই আহিলোঁ যে মাংস লাগি আছে মুখখন সেইকাৰণে আমি এতিয়া পাণ খাম পাণ লৈ আহিলে এতিয়া বাজিল 11:35 11:30 বাজি গ'ল আমাৰ ৰুম হ'ল এইটো 204 আমাৰ ৰুমটো চাই লওক এবাৰ সোফা আছে ইফালে বেড টিভিটো চলে নাই ইফালে বেড আছে ইফালে টিভি ইফালে মই আৰু ইফালে কাবাৰ্ড আছে ৱাৰ্ড্ৰপ এইটোৱে আমাৰ ৰুম কেনেকুৱা লাগিছে তো বন্ধুসকল আমি আহি পালোঁ এতিয়া নিজৰ ৰুমত মানে হোটেলটোত যিটোত আমি কি ডিব্ৰুগড়ৰ মেইন বজাৰটো আছোঁ মেইন বজাৰটোত কিবা কি নাম আছে ফুটিয়া মাৰ্কেটত আছোঁ তো এই ৰাতি এতিয়া বাজিছে আপোনাৰ কেইটা ৰ'বা
এই বাজিছে আৰু 12টা বাজে আৰু 12টা বাজে 10 মিনিট 10 মিনিট আছে নাই কি টাইম দেখুৱাম তো বাই গুড নাইট আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব আৰু একচুৱেলি বহুতে ভিডিঅ'টো চাই ছাবস্ক্ৰাইবটো নকৰে ছাবস্ক্ৰাইবটো কৰি দিলে মানে উৎসাহ বাঢ়ে ভিডিঅ' কৰিবলৈ এনেও ভিডিঅ' কৰি থাকিম মই বনাবলতে বেছিকৈ ছাবস্ক্ৰাইবটো কৰি দিব ভাল লাগিব ছাবস্ক্ৰাইব কৰিলে আৰু দুটা ব্লগ আপোনালোকৰ আহিব এটা ছাবস্ক্ৰাইবে বহুত মেটাৰ কৰে মানে উৎসাহ বাঢ়ায় আমাক মানে ভিডিঅ' বনাবলৈ তো বাই গুড নাইট টেক কেয়াৰ আৰু কিনো ক'ম কাইলৈ ক'ত যাম নেক্সট পাৰ্টটোত আপোনালোক দেখুৱাই আছোঁ চাই থাকক বাই বাই থেংক ইউ ফৰ ৱাচিং মাই ব্লগছ